তো হেল্ল' গাইছ সকলোকে শুনাইছোঁ আপোনাক সকলোকে মই ইণ্টাৰভিউ দিলোঁ। তো আজি আপোনালোকৰ মাজলৈ পুৰা ধুনীয়া ধুনীয়া মজা অফাৰ লৈ আনিছোঁ। আপোনালোকে থাম্বনেইলত চাই গম পালেই চাগে। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চবচে প্ৰথম আপোনালোকক মই কটনৰ যোৰা দেখুৱাই দিছোঁ। কটনৰ যোৰা চাই লওক কি ধুনীয়া ধুনীয়া কটনৰ যোৰা এইবিলাক। মই দাম কম, আপোনালোকে কাপোৰবিলাক চাই লওক কি ধুনীয়া ধুনীয়া চব পূজা অফাৰ লৈ আনিছোঁ। পুৰা কম দামত পাই যাব এইবিলাক। আপোনালোকে চাই লওক কি ধুনীয়া ধুনীয়া কটনৰ এম্ব্ৰইডাৰী যোৰা আছে। এইবিলাক আছে কালাৰ, এইবিলাক কালাৰ পাই যাব। গুলপীয়া আছে, নীলা আছে, পানী ৰঙ আছে, হালধীয়া আছে, ঠিক আছে। এইবিলাক কালাৰ চব কি ধুনীয়া ধুনীয়া কালাৰ আছে। তাৰপিছত এইবিলাক মিক্স পাত লাগিলে মিক্স পাত পাই যাব। এইবিলাকৰ লগত এযোৰ ফ্ৰী দি দিম। আপোনালোকে কাপোৰবিলাক চাই মই নিজে দেখুৱাই দিছোঁ। এইবিলাক কালাৰ চব এইবিলাক পুৰা মজা কালেকশ্যন আহি গ'ল। কটন যোৰা লাগিলে কটন যোৰা পাই যাব। এইপিনে এইবিলাক পলিপাত লাগিলে পলিপাত পাই যাব, চব পাই যাব। লগতে যদি চাদৰ লাগে, কম দামত চাদৰ লাগে, কি ধুনীয়া ধুনীয়া চেট চাদৰ আহি গ'ল। এইবিলাক ৰুলিং চাদৰ গুণা দিয়ে চাদৰ আহি গ'ল। লাগিলে আৰু কম দামত যদি লাগে এনেকুৱা চাদৰ পাই যাব, এনেকুৱা চাদৰ পাই যাব। চবৰে দাম কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই লওক। বলক প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ, মানে দামবিলাক কৈ যাওঁ। আৰু চাওক গালে কি ধুনীয়া ধুনীয়া গালে আহি গ'ল। এইবিলাক কালাৰ কি ধুনীয়া ধুনীয়া কালাৰ আহি গ'ল। তো চবচে প্ৰথম মই আপোনালোকক গালেৰ দামটো কৈ দিছোঁ। গালেৰ দামটো হ'ল মাত্ৰ 120 টকা। এখন গালেৰ দাম পুৰা মজা ড্ৰাফ্ট গালে আহি গ'ল। এইবিলাক পাই যাব মাত্ৰ 120 টকাত, ঠিক আছে। তো কালাৰ লাগিলে বহুত কালাৰ আছে। এইবিলাক পুৰা মজা কালাৰ আহি গ'ল। আমাৰ কালেকশ্যন কালি আহি গ'ল পুৰা মজা। তো নেক্সট আহিলে আপোনাৰ এই চাদৰটো গুণা দিয়ে চাদৰটো। তো এইটো দাম মাত্ৰ 90 টকা। এখনৰ দাম মাত্ৰ 90 টকা। তো আপোনালোকে আহক, আপোনাৰ বেপাৰ কৰিব লাগিলে বেপাৰ কৰিব পাই যাব। এইটো আমাৰ হ'লচেল দামটো নহয়। আপোনালোকে বেপাৰ কৰিব লাগিলে এইবিলাকৰ দাম মাত্ৰ 90 টকা। আপোনালোকে গম পালে। তো এইবিলাক যদি চাদৰ লাগে এইবিলাক মাত্ৰ 210 টকাত 3খন চাদৰ পাই যাব। এনেকুৱা চাদৰ পুৰা মজা কোমল চাদৰ হয়। গৰমত পিন্ধিব পৰা মই ভাল পাব। চুকি লগাই থৈ দিছে। কালাৰ চব কালাৰ কি ধুনীয়া ধুনীয়া কালাৰ আছে। এইবিলাক চব কালাৰ আছে। তো নেক্সট আহিলে আপোনাৰ মিক্স পাতৰ যোৰা। এইবিলাকৰ দাম মাত্ৰ আগতে ইভাগে 1000 টকা হয়, কিন্তু আমি পূজাৰ কাৰণে অফাৰ দি আছোঁ 400 টকাত। এনেকুৱা এযোৰ লৈ যাওক। লগতে লৈ যাওক আপোনালোকে 500 টকীয়া এনেকুৱা পলিপাতৰ যোৰা এযোৰ লগত ফ্ৰী। এনেকুৱা যোৰা এযোৰ মিক্স পাতৰ এনেকুৱা যোৰা এযোৰ লৈ যাওক আপোনালোকে 400 টকাত। লগত এনেকুৱা লৈ যাওক পলিপাতৰ যোৰা এযোৰ ফ্ৰীকৈ লৈ যাওক। তো যদি আপোনালোকে যদি এইযোৰ যোৰা এনেকুৱা যোৰা যদি 400 টকাত নিব বিচাৰে তেতিয়াও পাই যাব। তেতিয়া পাই যাব আপোনালোকে এনেকুৱা যোৰ লগত ফ্ৰী। যদি 400 টকা নিয়ে তেতিয়া এনেকুৱা যোৰ ফ্ৰী। যদি 850 টকা দিম বুলি ভাবে তেতিয়া আপোনালোকে এনেকুৱা পলিপাতৰ এযোৰ 500 টকীয়া যোৰা এযোৰ ফ্ৰীকৈ পাই যাব, ঠিক আছে। পূজাৰ অফাৰ দি আছোঁ। আপোনালোকে ভিডিঅ'টো লাইক কৰক, চেনেল ছাবস্ক্ৰাইব কৰক, মানুহকেইজনক শ্বেয়াৰ কৰক। তো আহি যাওক আপোনালোকে লৈ যাওক। আমাৰ দোকানখন আছে ধেমাজিত মধ্য চাৰিআলিত। বিশাল হ'লচেল বস্তালৈ বুলি আছে। আৰু আপোনালোকে কণ্টেক্ট কৰক, কণ্টেক্ট নাম্বাৰ দিয়ে থাকিব। তো লগ পাম বুলি আশা ৰাখিলোঁ সকলোকে। তো নেক্সট আপোনাৰ চাদৰ দেখুৱালোঁ, মেখেলা দেখুৱালোঁ, চব দেখুৱালোঁ যোৰা চোৰা। তো আপোনালোকে কালাৰ চাই লওক। কালাৰ কি ধুনীয়া ধুনীয়া কালাৰ আছে। এইবিলাক কালাৰ এইবিলাক পলিপাতৰ যোৰা হয়। এইবিলাকে 500 টকা, কিন্তু আমি এইযোৰ 400 টকাত যদি আপোনালোকে এনেকুৱা মিক্স পাতৰ যোৰা লয় পুৰা ধুনীয়া ধুনীয়া ফুল আছে, তেতিয়া এনেকুৱা লগত এনেকুৱা এযোৰ মানে ফ্ৰীকৈ পাই যাব, ঠিক আছে। তো আহক আপোনালোকে লগ পাম বুলি আশা ৰাখিলোঁ। তো আজিলৈ ভিডিঅ'টো ইমানে আছিলে। তো আপোনালোকে দেখিলে কালেকশ্যন আৰু আহি গৈছে। পুৰা ধুনীয়া ধুনীয়া কালাৰ আছে। আপোনালোকে আহক লৈ যাওক। তো পূজাত অফাৰটো মাত্ৰ পূজালৈকে থাকিব। তো লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।